আমাৰ কাৰ্বি আংলং আৰু ৱেষ্ট কাৰ্বি আংলঙৰ ৰিজনেল পাৰ্টি এপিএছএলচিৰ একজন সিং টিমুং বুলি নিজৰ ফেচবুক পেজৰ ষ্টেটমেণ্ট দিছে যে কাঞ্চাছ দিকম KSA এটা চব BJP RSS এজেণ্ট আৰু কাঞ্চাছ দিকম KSA এটা এণ্টি অট'নমাছ ষ্টেট কাৰণেহে কাম কৰি আছে বুলি ষ্টেটমেণ্ট দিছে। এইটো কাৰণে মই মিষ্টাৰ কোচিং তেৰাঙত মই এইটো ভেৰিফাই কৰিব খুজিছোঁ যে কোচিং টিমত মই এইটো ক্লেৰিফাই কৰিব খুজিছোঁ যে ইমান বছৰৰ পৰা KSA কাঞ্চাছ দিকম নিজৰ কাৰণে কাম কৰা নাই। এই ডিমা হাছাও আৰু কাৰ্বি আংলং আৰু ৱেষ্ট কাৰ্বি আংলং যিটো সংবিধানত লিখা আৰ্টিকল 244 এই আৰ্টিকল 244 কেনেকৈ ইমপ্লিমেণ্ট কৰিবৰ কাৰণেহে বছৰ বছৰ সদায় দিল্লী তাত চেণ্ট্ৰেল গভৰ্ণমেণ্ট কেনেকৈ প্ৰেছাৰ দিব লাগে, কি কৰিব লাগে, কেনেকৈ প্ৰেছাৰ দিলে আমাৰ আৰ্টিকল 244 এইটো ইমপ্লিমেণ্ট হ'ব, এই কাৰণেহে আমি তাত ধাৰণা কৰিব যায়। তেতিয়া চেণ্ট্ৰেল কমিটিৰ যোনটো APSLC লিডাৰ কোচিং টিমক ইমান নেৰ' মাইণ্ডেড যে KSA কাঞ্চাছ দিকম আৰু যিমান তাত দিল্লী তাত যোৱা সংগঠন আৰু যিমান তাত দিল্লী তাত যোৱা মিডিয়াকেইটা এই তাত পিকনিক খাব যায় বোলে, এই তাত ফটো তুলিবৰ কাৰণে যায় বোলে, এই BJP যি কয় এইটো কাম কৰিব যায় বোলে, আৰু আমি বোলে এণ্টি অট'নমাছ ষ্টেট ডিমাণ্ড কমিটি বোলে। আৰু ইমান বছৰৰ পৰা আমি পুলিচৰ মাৰ খাই আছে, পুলিচৰ গুলিও খাইছে। আৰ্টিকল 244 এই কাৰণে 2013 আমি 100 আৱাৰ্ছ তাত বান্ধত হৈছিলে। এই বান্ধ থোৱা সময় আমাৰ পুলিচ ধৰিছে, পুলিচ লৈ গৈছে কি আমি এণ্টি BJP কি আমি BJPৰ এজেণ্ট নেকি, RSS এজেণ্ট নেকি, আমি এণ্টি অট'নমাছ ষ্টেট ডিমাণ্ড কমিটি নেকি KSA। এইটো কাৰণে মই APSLC লিডাৰ্ছ মই ভেৰিফাই কৰিব খুজোঁ যে কিছুমান বস্তু ষ্টেটমেণ্ট নিদিয়াৰ আগত ভাবিব লাগে আৰু ষ্টেটমেণ্ট দিলে কনষ্ট্ৰাকটিভ ষ্টেটমেণ্ট দিব লাগে। এতিয়া মানুহৰ এতিয়া কাৰ্বি আংলং ৱেষ্ট কাৰ্বি আংলঙত যিমান আমাৰ ইয়াত মানুহ আছে এই মানুহত ডিভিজন কৰিব খুজি আছে। এইটো মানে যোনটো আগত যোনটো 1986ৰ যোনটো এনভাইৰনমেণ্ট আছিলে কাৰ্বি আংলং ৱেষ্ট কাৰ্বি আংলং, এইটো এনভাইৰনমেণ্টটো এতিয়া ল'ব আহিব নালাগে। এতিয়া আমি ব্ৰাদাৰহুড মেছেজটো প্ৰপাগেট কৰিব লাগে। আৰু APSLC যোনটো আমাৰ ৰিজনেল পাৰ্টি হয়, এই ৰিজনেল পাৰ্টিত গোটেই কাৰ্বি আংলং ৱেষ্ট কাৰ্বি আংলং তাত আমাৰ ভোট লাগে ক'লে কনষ্ট্ৰাকটিভ কাৰণে কাম কৰিবি আমাৰ কাৰ্বি মাজত আৰু আমাৰ যোনটো কাৰ্বি আংলং ৱেষ্ট কাৰ্বি আংলঙৰ মানুহৰ কাৰণে কেনেকুৱা অট'নমাছ ষ্টেট পাবৰ কাৰণে কেনেকুৱা নিজৰ পাৰ্টি ষ্টাব্লিছমেণ্ট কৰিবৰ কাৰণে কাম কৰক। বেলেগ কাৰণে এনেকুৱা উল্টা পুল্টা ক'লে, বেলেগ কাৰণে ডিছকাৰেজমেণ্ট দি থাকিলে এইটো এনেকুৱা পলিটিকেল পাৰ্টিটো চেঞ্জ নহ'ব। এইটো কাৰণে আমি অট'নমাছ ষ্টেট কাৰণে কাম কৰি আছে, কনষ্ট্ৰাকটিভ আইডিয়া দিয়ক যে KSA কেইটা এনেকুৱা কৰিব লাগে, কাষ্টকম কেইটা এনেকুৱা কৰিব লাগে বুলি কনষ্ট্ৰাকটিভ আইডিয়া দিয়ক। আমাক মানে আমিও ধৈৰ্য নকৰা হৈ যায়। এইটো কাৰণে আমি ভেৰিফাই কৰিব খুজিছোঁ যে কোচিং টিমো আৰু আমাৰ যোনটো APSLC চেণ্ট্ৰেল কমিটি কোচিং টিমো আমাৰ কাঞ্চাছ দিকম KSA কাৰণে আমাক apologize কৰিব লাগে। Because the statement that Kursing Timung is given is trying to create the sentiment among the Karbi community. এইটো কাৰ্বি কমিউনিটি মাজত সেন্টিমেন্ট ক্ৰিয়েট থাকিলে এইটো পাছতে আমাৰ কাৰ্বি কমিউনিটি মাজতহে কনফ্লিক্ট হৈ যাব। এই কনফ্লিক্ট হৈ গ'লে কোনে ৰেছপন্সিবিলিটি ল'ব? কোচিং টিমক ৰেছপন্সিবিলিটি ল'ব নেকি? কাৰ্বি মাজত ইন ফিউচাৰ কনফ্লিক্ট হৈ গ'লে কোচিং টিমক ৰেছপন্সিবিলিটি ল'ব নেকি? এইটো কাৰণে এনেকুৱা কমিউনিটি কনফ্লিক্ট ৰখাবৰ কাৰণে, এনেকুৱা কমিউনিটি কনফ্লিক্ট নহ'বৰ কাৰণে কোচিং টিমক এনেকুৱা উল্টা ফুল্টা ষ্টেটমেণ্ট দিব নালাগে। ময়ো চেণ্ট্ৰেল কমিটিৰ প্ৰেচিডেণ্ট, ময়ো গৈছোঁ দিল্লীত। মই তাত দিল্লীত যাম অট'নমাছ ষ্টেটত। যেতিয়া মই স্পীচ ক'ম, কাকবা পলিটিকেল ফেভাৰত মই স্পীচ নক'ম, এই BJP ভোট দিব লাগে, কংগ্ৰেছ ভোট দিব বুলি মই নক'ম। যেতিয়া মই দিল্লীত খাৰা হৈ কিনি মই স্পীচ দিম, মই খালি চেণ্ট্ৰেল গভৰ্ণমেণ্ট মিষ্টাৰ নৰেন্দ্ৰ মোদীৰ কাৰণে এইটোৱে প্ৰেছাৰ কৰিম যে why till date the government of India is not responding the demand of the Mahasau and Karbi Anglong and West Karbi Anglong, because we are demanding the constitutional demand. Amar demand hol constitutional to likha 244A এইটোৱে ডিমাণ্ড কৰিম। আমি তাত খাৰা হৈ কিনি কাৰোবা জিন্দাবাদ, কাৰোবা মোৰ্দাবাদ, কাৰোবা পলিটিকেল পাৰ্টিত ভোট দিয়ক এইটো কৰিব নাযায়। এইটো কাৰণে the statement that Mr. Kursing has given, he should apologize, and he should apologize Kascom president and also the KSA, because the statement that he has given is trying to create the community conflict. In future, itu community conflict hoy gole, there will be a big division in Karbi Anglong. Itya big division of Karbi Anglong kore tu sob crisis hobe, economic crisis hobo, belek crisis hobo. Itu kone itya
আমি মেছেজটো কেনেকৈ আনিব লাগে, উই হেভ টু ব্ৰিং দ্য মেছেজ অফ ব্ৰাদাৰহুড। আফটাৰ ব্ৰিংগিং দ্য মেছেজ অফ ব্ৰাদাৰহুড, দেন অনলি উই শুড ক্ৰিয়েট দ্য চেণ্টিমেণ্ট অফ আৰ্টিকল 244।